এই বিষয়ে আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে ওয়াইবাদুর রহমানিল্লাযীনা ইয়ামশুনা আলাল আরদি হাওনা ওয়া ইযা খাতাবা আল্লাহ সুবহানাহু ওয়া তাআলা আলিমসকলক এটা নীতি নিয়ম বান্ধি দিছে এটো কি তেওঁ এটা এজেন্ট হয় এটা কাৰ এজেন্ট ইহুদিৰ এজেন্ট বুলি ক'ব নেকি আপুনি আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে লাকাদ কানা লাকুম ফি রাসূলিল্লাহি উসওয়াতুন হাসানা আমাৰ দৰে সাধাৰণ মানুহৰ বহুতৰে প্ৰশ্ন আজি আলিম সমাজ নিমাত কিয় আজহাৰী নামৰ ভণ্ডই মই ভণ্ড বুলি কওঁ সি 8টাকে শৰ্ত দিছে 8টা শৰ্ত মানিলেহে বাগযুদ্ধ কৰিব তাৰ লগত মই তাৰ সামান্য ভাষ্য শুনাই আছোঁ তাৰ পিছত এজন আলিমৰ পৰা আপোনালোকক তাৰ প্ৰতিক্ৰিয়া দিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব তোমালোকে আগতে এই ৰুলছখিনি ফলো কৰাচোন চাওক মই বহিম যোনে নহওক সেইগৰাকী ব্যক্তি অসমত প্ৰায় 50,000ৰো অধিক মূল্য আছে আৰু সকলোৰে লগত 1 by 1 মই ডিবেট কৰিম হেয়াটো সম্ভৱ নহয় কণ্ডিশ্যন নম্বৰ 1 সেইগৰাকী ব্যক্তি অসমৰ মূল্যসকলৰ লিডাৰ হ'ব লাগিব বা তেওঁলোকৰ প্ৰতিনিধি হ'ব লাগিব আৰু তেওঁৰ পৰাজয় সকলো অসমৰ মূল্যসকলৰ পৰাজয় বুলি মানি ল'ব লাগিব কণ্ডিশ্যন নম্বৰ 2 নিজকে নিজে প্ৰতিনিধি বুলি ক'লেইতো নহ'ব সকলোৱে তেওঁক প্ৰতিনিধি বুলি মানিবও লাগিব সেয়েহে অসমত মূল্যসকলৰ যিবোৰ ডাঙৰ ডাঙৰ দল সংগঠন আছে সেই সংগঠনসমূহে তেওঁক চাইন কৰি দিব লাগিব আৰু লগতে অসমত থকা কমসে কম 5খন মুছলিম শিক্ষা অনুষ্ঠানে তেওঁক চাইন কৰি দিব লাগিব তেওঁক এনঅ'চি দিব লাগিব যে তেওঁৰ আমাৰ প্ৰতিনিধি হয় আৰু আমাৰ কোনো ধৰণৰ অবজেকশ্যন নাই কণ্ডিশ্যন নম্বৰ 3 অসমৰ মূল্যসকলৰ ভিতৰত যদি তেনে কোনো যোগ্য ব্যক্তি নাই আৰু তেওঁলোকে যদি সাহস কৰা নাই তেন্তে তেওঁলোকে হাত উঠাই দিব লাগিব আৰু সাৰেন্ডাৰ হ'ব লাগিব ৰাজহুৱা ভাৱে বাৰু হ'ব আপোনালোকক সম্পূৰ্ণ শুনাব নেযাওঁ বহুত দীঘলীয়া হৈ যাব মই এতিয়া তাৰ প্ৰতিক্ৰিয়াৰ কাৰণে মই এজন মৌলানাৰ সৈতে কথা পাতিব বিচাৰিছোঁ ইমদাদুৰ ৰহমান বুখাৰী চাহাবক মই এতিয়া ফোন লগাই আছোঁ হয় মই তেখেতক ফোন কৰি আছোঁ মেছেঞ্জাৰত আসসালামু আলাইকুম ৰহমতুল্লাহ ওয়ালাইকুম আসসালাম রহমতুল্লাহ জনাব মই তফাজুল হুছেইন আপোনাৰ টিএল গেলেৰীৰ পৰা আপোনাৰ সৈতে ফোন যোগে কেইটামান প্ৰশ্ন কৰিব বিচাৰি আছোঁ ৰাইজৰ তৰফৰ ফালৰ পৰা আপোনাক ইতিমধ্যে মই লিংক এটা দিছোঁ আপুনি দেখিছেনে ভিডিঅ'টো হয় 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 তেখেতে যি কেইটামান শ্বৰ্ট দিছে 8টাকৈ শ্বৰ্ট দিছে এতিয়া এই শ্বৰ্টৰ ওপৰত আপোনালোকৰ মৌলবী সমাজ বা আলিম সমাজৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে তেখেতে কৈছে আকৌ টাইটেলত কৈছে যদি আপোনালোকে শ্বৰ্টসমূহ নেমানে তেতিয়াহ'লে আপোনালোকে হাৰিছে তাৰমানে ক্ষমা খুজিব লাগিব আমি আচলতে আমি মোল্লা নহয় আমি আলিম হয় আৰু এই বিষয়ে আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে ওয়াইবাদুর রহমানিল্লাযীনা ইয়ামশুনা আলাল আরদি হাওনা ওয়া ইযা খাতাবা সালাম আলিম সকলে আল্লাহ সুবহানাহু ওয়া তাআলা আলিম সকলক এটা নীতি নিয়ম বান্ধি দিছে এটো কি আলিম সকলে সকলোৰ লগত কথা নাপাতে সকলোৰ লগত নবহে কিয় আল্লাহ সুবহানাহু ওয়া তাআলা তেখেতক এটা নিয়ম বান্ধি দিছে এটো হল ওয়াইবাদুর রহমানিল্লাযীনা ইয়ামশুনা আলাল আরদি হাওনা আল্লাহৰ বান্দাৰ এটা এই আপোনাৰ কি কয় হেৰি বান্ধি দিছে এটা নীতি নিয়ম বান্দা কাক কোৱা হয় ইয়ামশুনা আলাল আরদি হাওনা তেখেত জমিনৰ ওপৰত পৃথিৱীৰ ওপৰত নৰমকৈ আৰু মানে সৰলভাৱে চলে আৰু তাৰপিছত কৈছে ওয়াইদা খাতাবাহুমুল জাহিলুন ক্বালু সালামা যেতিয়া তেখেতক এটা জাহিল সকলে আমনা সামনা হয় বুলি কয় আৰু মানে হয় হয় সন্মুখী সন্মুখীন হয় তেতিয়া তেওঁলোকে কয় ক্বালু সালামা তেখেতক তোমাক সালাম যাও তুমি যোৱা তোমাৰ একো মূল্য নাই যোৱা এইটোৱে কৈছে ইছলাম এইটো কোৰানৰ কোন কোন আয়াত এতিয়া আপুনি কেইটা আয়াত পাঠ কৰিছে এইখিনি অলপ ডিটেইলছ ক'ব নেকি কোনোবাই যদি বিচাৰে এইটো আয়াত হল আপোনাৰ সূৰাতুল ফুৰকান আচ্ছা সূৰা নম্বৰ হৈছে 25 আয়াত নম্বৰ হৈছে 63 মাশাআল্লাহ জাযাকাল্লাহ খাইৰ ইয়াত এটা কথা আছে হয় আল্লাহ সুবহানাহু ওয়া তাআলা যে কৈছে ক্বালু সালামা বুজি পাইছে শুনিছে হয় হয় শুনিছো ৰাইজে শুনি আছে জনাব ৰাইজে শুনি আছে এইখিনিতে কৈ আছো মই অকলে শুনা নাই এইটো মই ভিডিঅ' কৰি আছো আপোনাক সকলোৰে সন্মুখত এইটো আপোনাৰ স্পষ্ট ৰাইজে শুনিবলৈ পাই আছে কোনো আপত্তি নাই আপোনাৰ নাই হ'ব হয় হয় ধন্যবাদ ইয়াত যে কৈছে ক্বালু সালাম আল্লাহ সুবহানাহু ওয়া তাআলা যে কৈছে হয় তাৰমানে যি জাহিল থাকিব যি আপোনাৰ মূৰ্খ থাকিব তেখেতৰ লগত কিয় সালাম ক'লে ক্বালু সালামা তুমি যোৱা তোমাৰ লগত কোনো হেৰি নাই কিয় ক'লে সেইটো কৈছে মুফাssiৰিনে কৈছে যে তারকুল বাহাস মানে তেওঁৰ লগত ডিবেট নকৰা বা বাহাস মানে আৰবী শব্দ বিতৰ্ক নকৰা এইটো নেকি
বিতৰ্ক নকৰা, ডিবেট নকৰা, বিতৰ্ক নকৰা আদি আৰু তো এই মুস্তাফা কামালে যি চেলেঞ্জটো কৰিছে আমাক কৰা নাই। তেওঁৰ নিচিনা যিবিলাক কাঠমোল্লা আছে তেওঁকতো আমি কাঠমোল্লা বুলি কওঁ। আচ্ছা, বুজি পাইছে? হয়, কাঠমোল্লা কৰিছে, আলিমসকলক চেলেঞ্জ নকৰে তেওঁ। কিয়নো তেওঁ জানে আলিমসকলক চেলেঞ্জ কৰিলে আমাক মোৰ হাৱা বাহিৰ হৈ যাব আৰু হয়। এতিয়া তেওঁ জানে। এইখিনিতে আকৌ এটা প্ৰশ্ন, এতিয়া কাঠমোল্লা বা মোল্লা আৰু মৌলবী মৌলানা ইয়াৰ মাজৰ পাৰ্থক্যটো কি? মানুহে যে এতিয়া মোল্লা বুলিও কয়, মৌলানা বুলিও কয়, ইয়াৰ মাজৰ পাৰ্থক্যটো কি? আপুনি মৌলানা সমাজক কেনেকুৱা মাতিব লাগে আৰু মোল্লা বুলি মাতিব পাৰি নেকি মৌলানাসকলক? এইটো কওকচোন, অলপ ৰাইজে জানিব বিচাৰে। আচলতে কি মৌলানা যিবিলাক আছে সেইবিলাক আচলতে মোল্লা নহয়। মোল্লা নহয়, মোল্লা হৈছে এটা মৌলবী বিকৃত শব্দ। বুজি পাইছে? আচ্ছা, তেওঁৰ নিচিনা মোল্লাকে এক কৰিছে। তেওঁৰ নিচিনা মোল্লা যদি 2-3 দিন মাদ্ৰাছাত গৈছে আৰু ফুৰিবলৈ কেতিয়া ক'ৰবাত ফুৰিবলৈ গৈছে, ভিছা লৈ গৈছিল, টুপি পাঞ্জাবী লগাই মই দাবী কৰি আছো মই মোল্লা। তেখেতৰ উদ্দেশ্যটো কি হ'ব পাৰে? তেখেতৰ উদ্দেশ্য হ'ল যে তেওঁ এটা এজেণ্ডা লৈ চলি আছে। বুজি পাইছে? তেওঁ এটা এজেণ্ট হয়। এতিয়া কাৰ এজেণ্ট? ইহুদিৰ এজেণ্ট বুলি ক'ব নেকি আপুনি? তেখেতৰো হ'ব পাৰে, উদ্দেশ্য তেনে হ'ব পাৰে, চিয়াৰো হ'ব পাৰে। কিয়নো তেখেতৰ লগত তেওঁৰ কথাৰ মিল আছে। বুজি পাইছে? বহুত কথা তেওঁৰ লগত মিল আছে। কাৰ লগত? চিয়াৰ লগত। এতিয়া কথা হ'ল আপোনালোকে ভিতৰত মই জনাব আমাৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাৰণে যেতিয়া যি শব্দ আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, লাকাদ কানা লাকুম ফি ৰাসূলিল্লাহি উসওয়াতুন হাসানা। বুজি পাইছে? হয়, এইটো সূৰা আহজাবৰ সূৰা নম্বৰ হৈছে 33 আৰু আয়াত নম্বৰ হৈছে 21। বুজি পাইছে? যিকি নহওক ভাল লাগিল। এতিয়া আপুনি আয়াত কোৰাণৰ তৰ্জমাই দি আপোনাৰ কথা হ'ল যে বিতৰ্ক মূৰ্খৰ লগত কৰিব নালাগে, কোৰাণে আঁতৰি থাকিব দিছে আলিম সমাজক। ই যি ব্যৱহাৰ কৰি আছে তেওঁৰ ভিতৰত মই ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আদৰ্শ পোৱা নাই। ঠিক আছে, আমিও পোৱা নাই। আমিও সাধাৰণ ব্যক্তি হ'লেও আমি আলিম মৌলানা সমাজক আমি বহুত সন্মান কৰি কথা পাতোঁ। জনাব, আপোনাকো চালাম দিছোঁ বা আপোনালোকক আমি সদায় আন্তৰিকতাৰে ভাল পাওঁ, কাৰণ আমি কালেমা শিকিছোঁ আপোনালোকৰ জৰিয়তে, আমি নামাজ পঢ়িব শিকিছোঁ আপোনালোকৰ জৰিয়তে, আমাৰ মা দেউতাৰ বিবাহ কৰাইছে আপোনালোকে, আমি কাইলৈ যদি কবৰত যাবলগীয়া হয় আপোনালোকে জানাজা কৰাব, আপোনালোকেই বিবাহ এখনতো আপোনালোকে বিবাহ কৰাব। সম্পূৰ্ণ দিশত আপোনালোকে আমাৰ সৈতে আগভাগ দিয়ে, আমাক পৰামৰ্শ দিয়ে। কিবা এটা মাছাইল যদি আমি লৈ যাব লগা হয় তেতিয়াহ'লে আমি আলিম সমাজৰ সন্মুখত যাওঁ। আমি সাধাৰণ ব্যক্তিসকলে যদি কিবা এটা বস্তু নাজানা প্ৰশ্ন থাকে সেই প্ৰশ্নটো আপোনালোকক কৰোঁ। গতিকে আমি এই যি 50,000 মৌলবী সমাজক যে মোল্লা বুলি কথাটো কৈছে, বিশেষকৈ আপোনালোকৰ কিমান কষ্ট লাগিছে নাজানো, মোৰ দৰে যিসকল মানুহ তেওঁলোকৰ কষ্ট লাগিছে, যাৰ কাৰণে তাৰ ভিডিঅ'ত হাজাৰৰ ভিতৰত 990টা গালি আছে আৰু প্ৰতিক্ৰিয়া আছে কমেণ্টত। সাধাৰণ মানুহে তাক ইমান ইনচাল্ট কৰিছে। তো এই বিষয়ে যে মানুহে যদি তেওঁক ভাল নাকয়, আল্লাহ সুবহানাহু ওয়া তাআলাৰ লগত তেওঁ ভাল নহয়, তেওঁৰ সম্পৰ্ক ভাল নাই। হয়, ধন্যবাদ, ভাল লাগিল। এতিয়া লাষ্ট প্ৰশ্ন আপোনাৰ তাত, যে আপোনালোকে তাৰ লগত ডিবেটত নবহে? আলিম সমাজ মৌলানা সমাজ নবহে? তেওঁ আমাক চেলেঞ্জ কৰক, আমাৰ নিচিনা আলিমক চেলেঞ্জ কৰক। আৰু তেওঁ যদি চেলেঞ্জ কৰিছে, মই চাইছো চেলেঞ্জ কৰিছে, চেলেঞ্জ যদি কৰিছে, নীতি নিয়ম তেওঁৰ পৰা নহয়। নীতি নিয়মটো এতিয়া আপোনালোকৰ নীতি নিয়ম কিয় বাৰু? এইটো আপুনি এই ভিডিঅ' যোগে তেখেতক জনাই দিয়ক, আপোনালোকৰ নীতি নিয়ম কি? আৰু এটা কথা কওঁ, ভাল কথা, এইটো গুৰুত্বপূৰ্ণ কথা হ'ল যে তেওঁ ডিবেট যে কৰিব চাইছে তেওঁ কৈছে আমি ডিবেট কৰিম, আমি বহিম, আৰু তেওঁৱে নিয়ম নীতি বান্ধি দিছে। তাৰমানে তেওঁ ডিবেটৰ নীতি নিয়মে নাজানে। কিয়? তেখেতেতো নিয়ম কেইটামান দিছে, আপোনালোকে ভুল হ'লে ক্ষমা খুজিব লাগিব, বা আপোনালোকে যদি নোৱাৰে তেতিয়াহ'লে ইণ্টাৰনেশ্যনেল লেভেলত মাতিব পাৰিব। কিয়নো আমি চেলেঞ্জ কৰা নাই, যি চেলেঞ্জ কৰে তাৰ পৰা নীতি নিয়ম বন্ধা নহয়। তাৰ মানে আপোনালোকৰ মানে বুজা গ'ল যে তাৰ নীতি নিয়মখিনি আপোনালোকে মানিব নোৱাৰে নেকি? তাৰ নীতি নিয়ম কেনেকৈ মানিম আমি? তাৰ নীতি নিয়ম ইছলামৰ লগত কানেকশ্যনে নাই, তাৰ নীতি নিয়ম কিয় নিয়ম নাই? তেখেতে 1 নম্বৰ কালেকশ্যন কৈছে, কি কৈছিল মই পাহৰি গৈছো, আপুনি চাইছো ভিডিঅ'টো। তেওঁ হৈছে বাঙালী ভাষাত নহ'ব। হয়, মানিছো, হয়, বাংলা ভাষাত নহ'ব। যেহেতু ইছলামিক ডিবেট হ'ব, ইছলামিক আলোচনা হ'ব, তেনেহ'লে আমি এৰাবিকত কথা পাতিম। এৰাবিকত, হয়, এইটোতো মিল আছে, এৰাবিকত কথা পাতিব, A to Z এৰাবিকত। কিন্তু ৰাইজে বুজোৱাৰ কাৰণে তৰ্জমা কৰিব নে নকৰে? তৰ্জমা কৰিব, কিন্তু ডিবেট আৰবিত হ'ব, ডিবেট আৰবিতে হ'ব। আৰু 2 নম্বৰ চৰ্ত আপোনালোকৰ কি হ'ব পাৰে? 2 নম্বৰ চৰ্ত হ'ল যিকোনো এটা মাদ্ৰাছাত হ'ব, আমি মিডিয়াৰ তাতে নাযাওঁ। যদি মিডিয়া আহিব, আমি স্বাগতম কৰিম মিডিয়াক। হয়, বুজি পাইছে? হয়,
মিডিয়াক আহিলে আমি স্বাগতম কৰিম ওয়েলকাম জানাম এতিয়া মাদ্ৰাছাত যদি আমি মিডিয়াৰ তাতে নাযাওঁ আমি তো মিডিয়াৰ তাতে যাম এতিয়া মাদ্ৰাছা কোন কেইখন মিলি হ'ব লাগিব কোনখন মাদ্ৰাছাত হ'ব লাগিব কেনে হ'ব লাগিব এটা ডাঙৰ মাদ্ৰাছাত হ'ব আৰু বহুত ডাঙৰ প্ৰতিষ্ঠা আপোনাৰ হ'ব এটা হয় তাতে এইটো হাজাৰ মানুহ থাকিব হয় এই সকলো মানুহৰ সন্মুখত আমি কথা পাতিম এইটো ডিবেট হ'ব সকলো ৰাইজৰ সন্মুখত তেতিয়া মানুহে গম পাব ৰাইজে গম পাব যে কাৰ ভিতৰত কিমান ইলিম আছে 3 নম্বৰ নিয়মটো আমি মোল্লা হৈ ডিবেট নকৰো আমি আলিম হৈ ডিবেট কৰিম সেইকাৰণে যেহেতু আমাক তেওঁ মোল্লা বুলি কৈছে তেওঁ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব 1 নম্বৰ কথা ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব কিন্তু আমি ৰাইজে বিচাৰো আলিম সমাজৰ ওচৰতো ক্ষমা খুজিব লাগিব ৰাইজে বিচাৰো আলিম সমাজৰ ওচৰত ক্ষমা খুজিব লাগিব আৰু ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব যে আমি যি শব্দটো ব্যৱহাৰ কৰিছো এটা আমাৰ ভুল হৈছে এতিয়া আমাৰ অসমত এজনো মোল্লা নাই মই বাদে তেওঁ ক'ব লাগিব মই বাদে আৰু এজনো মোল্লা অসমত নাই মোল্লাটো এটা কি শব্দ আপুনি অলপমান জনাই দিব নেকি এটোতো আমি নেজানো এইটো প্ৰথমে এবাৰ কৈছো মই যে এইটো একটা বিকৃত শব্দ হয় আকৌ এবাৰ কৈছে ধন্যবাদ ভাল লাগিল এতিয়া আপোনালোকৰ 3টা শৰ্ট এটা হ'ল কি তেখেতৰ ডিবেটত সম্পূৰ্ণ আৰবিত ডিবেট হ'ব লাগিব কুৰাণ হাদিছৰ ভিতৰত হ'ব লাগিব নেকি এইটোতো শৰ্ট আছে নেকি কুৰাণ আৰু হাদিছৰ ভিতৰত হ'ব লাগিব যুক্তিত চলিব নেকি যুক্তিৰে চলিব নেকি তেওঁৰ যুক্তি এটাও নচলে তেওঁৰ নহয় জনাব মই মাজতে বিতৰ্ক কৰি আছো বেয়া নাপাব আল্লাহৰ বাস্তে মোক ক্ষমা কৰি দিব মই ৰাইজৰ হৈ কৈ আছো এতিয়া ইছলামৰ ভিতৰত কিবা যুক্তি বিতৰ্কত চলিব নেকি যুক্তি ইসলামিক যেটা যি আছে রুল আছে সেই রুল হিচাপে চলিব যেনে কোরআন কথা কব সেই কথাৰ পৰিৱৰ্তে আপোনাৰ দলিল দিব লাগিব কোরআনৰ পৰা হাদিছৰ কথা ক'লে হাদিছৰ দলিল দিব লাগিব হাদিছৰ কথা ক'লে হাদিছৰ দলিল দিব লাগিব এনে যদি কথা পাতে সেই উসুলৰ কথা পাতে তেন্তে সেই উসুলৰ কথা দিব লাগিব আৰু হাদিছ যিবিলাক দিব কোনক হাদিছ যিবিলাক দিব এইবিলাক শুদ্ধ হাদিছ হ'ব লাগিব শুদ্ধ হাদিছ হ'ব লাগিব প্ৰমাণ সহকাৰে হ'ব লাগিব তে আপোনালোকৰ কোনে শুদ্ধ বুলি কৈছে হাদিছটো কোনে হাসান বুলি কৈছে এইবিলাকো ক'ব লাগিব হয় তে আপোনাৰ পৰা জানিব পৰা গ'ল যে 3টা শৰ্ট এতিয়া হৈছে আৰু 2টা শৰ্ট থাকিব লাগিব নি 1 নম্বৰ শৰ্ট হ'ল সভাখনত এইটো আৰবী কথা হ'ব কন্ট্ৰভাৰ্সি মানে যিমান তৰ্ক বিতৰ্ক আৰবী হ'ব লগতে তাৰ কাৰণে বেলেগ কোনোবাই হওক বা আপোনালোকৰ মাজত হওক তৰ্জমা কৰা হ'ব অসমীয়াত উৰ্দুত বিভিন্ন ভাষাত 2 নম্বৰ কথা হ'ল তেখেতৰ ডিবেটত ইছলামিক সভা বা ৰাজহুৱা সভা হ'ব পাৰে নহয় জানো এই তাতে বিভিন্ন ধৰ্মৰ মানুহ আহিব পাৰে ৰাজহুৱা সভা হ'ব পাৰে আৰু এখন সভাটো মাদ্ৰাছাৰ ক্ষেত্ৰত হ'ব এতিয়া এখন মাদ্ৰাছাৰ তেখেতে 5খন মাদ্ৰাছাৰ পাৰমিশন ল'ব বিচাৰিছে যদি কোনোবা ডিবেটত বিচাৰে তেতিয়াহ'লে আপোনালোকে কেইখন মাদ্ৰাছাৰ পাৰমিশন ল'ব বিচাৰিব তেখেতৰ কাৰণে না তেখেতৰ কাৰণে নাই 3খন মাদ্ৰাছাৰ পাৰমিশন ল'ব বিচাৰিছো তেখেতক 3খন মাদ্ৰাছাৰ পাৰমিশন ল'ব বেছি নহয় 3খন ডাঙৰ মাদ্ৰাছাৰ পাৰমিশন লৈ আহক হয় আৰু এটা নম্বৰ কোনটো 4 নম্বৰ 3 নম্বৰত কৈছিলে আপুনি তেখেতে ক্ষমা খুজিব লাগিব যিসকল আলিমসকলক মোল্লা বুলি কৈছে এই আলিমসকলৰ ওচৰত ক্ষমা খুজিব লাগিব ধন্যবাদ ভাল লাগিল বহুতখিনি ভাল লাগিল মই কিছুমান প্ৰশ্ন কৰিছো জনাব আপুনি বেয়া নাৰাখিব মনত মই ৰাইজৰ হৈ কৈছো আৰু আপোনাক ভাল লাগিল ভিডিঅ'টো মই পাব্লিক কৰি দিম ইয়াৰ মাজত কেইটামান কথা ৰাখি আপোনাক বিদায় ল'ব বিচাৰি আছো ওকে জাজাকুমুল্লাহু খাইৰ শুকৰান আফৱান জাজাকাল্লাহ বন্ধুসকল শুনিলে আমাৰ কিছুমান প্ৰশ্ন ৰাইজৰ বহুতৰে মনৰ আবেগ বহুতৰে মনৰ প্ৰশ্ন আছিল যে তফজুল দা কিবা এটা পৰামৰ্শ দিয়ক আমাৰ ৰাইজক আৰু এই তাৰ বিতৰ্কৰ এটা সমাধান বিচাৰক এতিয়া আপোনালোকে জানিব পাৰিছে মুস্তাফা কামাল আজহাৰীয়ে যদি এই 4টা শৰ্ট তেওঁলোকৰ মানে তেতিয়াহ'লে তেখেত বহিব পাৰিব 1 নম্বৰ শৰ্টটো হ'ল আপোনালোকে এই কণ্ট্ৰভাৰ্চিটি যিটো ডিবেট হ'ব এই ডিবেটটোত এৰাবিক হ'ব সম্পূৰ্ণ এৰাবিক হ'ব কুৰাণ হাদিছৰ ভিতৰত হ'ব যুক্তি নচলে যুক্তি চলিব যদিও ইছলামৰ যিটো কুৰাণ হাদিছৰ মাজৰ যিটো তৰ্ক আছে যুক্তি আছে সেইটো চলিব কিন্তু বাহিৰা দুনিয়াবী কোনো যুক্তি নচলে এইটো আমিও জানো সাধাৰণ মানুহে জানো ইছলামত যুক্তি নচলে বিতৰ্ক নচলে তাৰ পিছতো আমি দাবী কৰাৰ কাৰণে যদি ইমদাদুৰ ৰহমান বুখাৰী চাহাবে গ্ৰহণ কৰিছে তেতিয়াহ'লে এই গ্ৰহণটো মই ভাবোঁ তেখেতেও গ্ৰহণ কৰক তেখেতৰ যি 8টা শৰ্ট সেই 8টাৰ বিনিময়ত ইমদাদুৰ ৰহমানৰ চাহাবৰ 4টা শৰ্ট মানক মানে আধা এই আধা 2 নম্বৰ শৰ্টটো কি আছিল আপোনালোকে ভিডিঅ'টোত গম পাইছে ভিডিঅ'টো দেখিছে যদি গম পাইছে গতিকে এই 4টা শৰ্টৰ জৰিয়তে যদি মুস্তাফা কামাল আজহাৰীয়ে ডিবেট কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰক আমি ইমদাদুৰ ৰহমান চাহাবৰ নাম্বাৰটো মই এতিয়া পাব্লিক কৰা নাই কিন্তু তেখেত যোগাযোগ কৰক আমি তেখেতৰ সৈতে যোগাযোগ কৰাই দিম আৰু এটা ইছলামিক সভা এটা ৰাজহুৱা সভাৰ মাজত এই ডিবেটটো হ'ব আৰু এই ডিবেটত তাৰমানে মিডিয়াসকল যাব মোবাইল লৈ যাব ৰাইজ যাব সমাজ যাব হাজাৰ মানুহ থাকিব
তাৰ সন্মুখত হ'ব। মিডিয়াৰ কাষত ইছলাম নাযায় তেনেধৰণৰ তেখেতে ইংগিত কৰিছে। আৰু একচুৱেলি তেখেতলোকসকল বহিবই নিবিচাৰে, তাৰ মাজতো ৰাইজৰ কাৰণে বহে যদি এই 4টা চৰ্ত যদি মানে